গোলাঘাটৰ শতিকাৰ বৃহৎ সুৰা ট্ৰেজেডিৰ পাছতো যেন ৰাজ্যত অব্যাহত আছে লালিগুড়ৰ অবাধ সৰবৰাহ। সাংবাদিকৰ হাতত পৰা তথ্য মতে অবৈধ সুৰা প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰা লালিগুড়ৰ সৰবৰাহ মাজে সময়ে এতিয়াও চলাই থকা দেখা গৈছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত। বিভিন্ন পক্ষই তোলা অভিযোগৰ মাজতে এইবাৰ সুৰা তৈয়াৰ কৰিবলৈ অনা বৃহৎ পৰিমাণৰ লালিগুড় দেওবাৰে জব্দ কৰা হয় দেৰগাঁৱৰ ৰঙামাটিত। লংকাৰ পৰা দেৰগাঁৱৰ ৰঙামাটিলৈ এখন DI গাড়ীৰে কঢ়িয়াই অনা লালিগুড়সমূহ ৰঙামাটিৰ একাংশ স্থানীয় লোকে জব্দ কৰি দেৰগাঁও আৰক্ষীক গতাই দিয়ে। গাড়ীখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও চালকে দিয়া ভাষ্য মতে মূল ব্যৱসায়ী ৰাজকুমাৰ সাহু সম্প্ৰতি পলাতক। ৰঙামাটি কোনে আনিছিলে মানুহটো কোন? ৰাজকুমাৰ কি লিখে? ৰাজকুমাৰ চাহু তেওঁ ঘৰলৈ আনি আছিলে। আগৰ পৰাই নি আছে নতো? মই আজি আহিছোঁ না আগতে এইটো গুড় আহে নাই ইয়ালৈ? আগতে আহিলে মই ক'ব নোৱাৰোঁ। এইটো কি গুড় হয়? এইটো গুড় মানে কি গুড় হয়? এইটোতো টিঙত আছে, মানে বহুত লেতেৰা গুড় হয়। এইটো মানুহে খোৱাটো উপযোগী নহয়। এইটো কি গুড় এইটোতো মই ক'ব নোৱাৰোঁ। মই কেতিয়া আনা নাই, ফাৰ্ষ্ট আনিছোঁ। মানুহে ধৰি পেলাই চমজা দিছে ন? মানুহে ধৰিছে। অভিযোগ অনুসৰি এই ৰাজকুমাৰ সাহুৱে বহুদিনৰ পৰাই চলাই আহিছে লালিগুড়ৰ অবাধ বেহা। গাড়ীৰ চালকজনে গুড়খিনি লংকাৰ পৰা দেৰগাঁৱৰ ৰঙামাটিৰ ৰাজকুমাৰ সাহুৰ ঘৰলৈ অনা বুলি সাংবাদিকৰ আগত অৱগত কৰিছে।